Hello viewers, welcome to my YouTube channel Snigdha's World. Om Namah Shivaya. আজি যেহেতু শিৱ পূজা উপলক্ষে মই আজি আপোনালোকক লৈ যাব ওলাইছো কাহিলীপাৰাৰ পাৰ হাউচত স্থিত শ্ৰী শ্ৰী 33 কোটি দেৱতা শিৱ মন্দিৰলৈ। আহকচোন চাও আজি শিৱ পূজা ভাগ কেনেদৰে আয়োজন কৰা হৈছে। মন্দিৰৰ সন্মুখতে থকা দোকান এখনৰ পৰা পোনপ্ৰথমে চাকি ধূপ ফুল ইত্যাদি লৈ লৈছো। এয়া মন্দিৰৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰিছো। এয়া মন্দিৰৰ ভিতৰচোৱাত আপোনালোকে দেখিবলৈ পাইছে অগণন ভক্তৰ সমাহাৰ। তেৱেই সত্য, তেৱেই সনাতন, কৈলাশবাসী গৌৰী স্বামী, যিজন মাথো প্ৰেম আৰু ভক্তিত সন্তুষ্টি, তেওঁলৈ জনালো কৌটি কৌটি প্ৰণাম। 33 কোটি মন্দিৰত যদি শুদ্ধ অন্তৰেৰে কিবা বিচৰা হয়, সেয়া ভক্তৰ মনোবাঞ্ছা পূৰণ হয় বুলি জনসমাজত প্ৰচলিত আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে চাৰিওপিনৰ পৰা মাথো পাহাৰ আৰু পাহাৰ। আপোনালোকক এয়া মই ওপৰৰ পৰা দেখুৱাইছো, চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ। আপোনালোকে বাৰু এই 33 কোটি শিৱ মন্দিৰলৈ আহি পাইছেনে? যদি আহি পোৱা নাই এবাৰ আহি চাই যাওকহি। এয়া আপোনালোকে দেখিবলৈ পাইছে গণেশ বাবা, কি সুন্দৰ মূৰ্তি। যিসকল ভক্তগণ কাহিলীপাৰাত স্থিত 33 কোটি মন্দিৰলৈ অহা নাই, আহিব বুলি মই আশাবাদী। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।